Hi, welcome back to my channel Mom's Vlog. আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু লগতে মোৰো ভাল। আৰু চাওক মই এনেদৰে মোৰ চাহকাপ বনাই ল'লোঁ আৰু চাহকাপ কাপত বাকি ল'লোঁ আৰু কেক আৰু বিস্কুট আৰু চাহ মই এনেদৰে খাই ল'লোঁ। তাৰপিছতে দুপৰীয়াৰ বাবে মই এয়া ভাতো পাতি দিলোঁ, লগতে ভাজি আৰু দালি এখনো বনাই ল'লোঁ। তাৰপিছত চুনুক আনিবলৈ টাইম হ'ল, তো চুনুক আনিবলৈও গ'লোঁ। তাই খাবলৈ কিবা কিবি বহুত আনিছে, আৰু তাৰপিছতে আমি এনে বইল দালি ভাজি আৰু আমলেটেৰে ভাত সাজ খাই ল'লোঁ চনু আৰু মই। আৰু এইফালে আমাৰ ভাত কেৰেলা গছত লাগিছে আমাৰ বেছি লগা নাই বাৰু, এটা দুটাই লাগিছে, তাৰে এটা ডাঙৰ হৈছিল বাবে মই ছিঙি ল'লোঁ। আৰু ইফালে চলত পানী জমা হৈ আছিলে, বৰষুণৰ ঠাইকি ধুনীয়াকৈ জঁপিয়াই আছে। আৰু আনফালে সন্ধিয়া দুপৰীয়া চুনুৱে লৈ অহা এইখিনিৰে আমি চাহকাপ সজাই ল'লোঁ প্লেটত। আৰু ইয়াত তাই মিনি পিজ্জা খাই আছে, খুব ফূৰ্তি পাইছে। আৰু আনফালে ময়ো চাহকাপ খাই ল'লোঁ সন্ধিয়াৰ এনেদৰে। আৰু আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।